নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইগৰাকী বোৱাৰীৰ মাজত যদি এই গুণসমূহ দেখা পায় তেনেহ'লে তেওঁ এখন নৰকোচ সৰগ বনাব পাৰে। আহক জানি লওঁ বোৱাৰী এগৰাকীৰ কোনবোৰ গুণ থকা দৰকাৰ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নিয়মিতভাৱে পূজা অৰ্চনা কৰা, অৰ্থাৎ যি বোৱাৰীয়ে ঘৰৰ বাবে পুৱা আৰু গধূলি নিয়মিতভাৱে সঁচা মনেৰে পূজা কৰে তাৰ সমান ভাগ্যৱান আন কোনো নাই। দ্বিতীয়তে, যি বোৱাৰীয়ে ৰাতিপুৱা স্নান কৰি উঠি তুলসীক জল আগবঢ়ায় আৰু সূৰ্যক স্নান কৰাৰ সময়ত জল আগবঢ়ায়, তেনে বোৱাৰীৰ দ্বাৰা ঘৰৰ সদায় ধন ঐশ্বৰ্য বৃদ্ধি হয়। তৃতীয়তে, যি বোৱাৰীয়ে ঘৰলৈ অহা মানুহক সন্মান কৰে, আলহী অতিথিক মৰম আদৰ কৰি সম্ভাষণ জনায়, তেনে বোৱাৰীৰ বাবে মা লক্ষ্মী সুপ্ৰসন্ন হয় আৰু আপোনাৰ ঘৰত সদায় বাস কৰে। চতুৰ্থতে, বিনম্ৰ স্বভাৱ, যি বোৱাৰীৰ স্বভাৱ বিনম্ৰ হয় সেই ঘৰত লক্ষ্মীয়ে সদায় বাস কৰে। বন্ধু বান্ধৱীসকল, এই কেইটা আছিল প্ৰধান গুণ, যিকেইটা গুণ এগৰাকী বোৱাৰীৰ মাজত থাকিব লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।